Hi guys, welcome to my channel Mausumi Real Vlog Assam. So first of all, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি মোৰ এটা ফাৰ্ষ্ট ভিডিঅ' হয়। So মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত মই মোৰ হোম টুৰটো কৰিব গৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ সৰু ঘৰটো চাই ভাল পাব। So let's go. So এইটোৱে হ'ল মোৰ হোম, my sweet home. ক'ব গ'লেতো ঘৰটো ঠিকেই আছে, ইমান সৰুও নহয় আৰু ডাঙৰো নহয়। মোৰ কাৰণেতো পাৰফেক্টে হয়। এইখন আমাৰ ইনাৰ গেট হয়। চ' গেটখন খুলি দিওঁ এণ্ড ৱেলকাম মাই হোম। এইখন আমাৰ বাৰাণ্ডা হয়। ফাৰ্ষ্ট অফ অল ইয়াত এখন বেঞ্চ আছে, ইয়াত কোনোবা আহিলে বহে। দুখন চেয়াৰ আছে আৰু এখন আমাৰ এয়া দুখন চাইকেল আছে। এখন মোৰ ভণ্টি আৰু এখন মোৰ পাপাৰ। ক'ব গ'লেতো আমাৰ এনেই স্কুটি বাইক নাই, আমাৰ ভৰিয়ে আমাৰ বাহন আৰু। চ' এইটো আমাৰ ফাৰ্ষ্ট ৰুম, আলহী অতিথি বহা ৰুম, পৰ্টিক হয় এইটো। চ' ইয়াত চোফা ছেটটো আছে, শ্ব'কেছটো আছে আৰু এখন বেড আছে। এয়া মোৰ পাপা শুই আছে। এখন টি টেবুল আছে। শ্ব'কেছটোত এনেই কিছুমান কিতাপ আছে, তলত এটা টয় আছে আৰু এনেই কিছুমান বস্তু ভৰ্তি হৈ আছে। ইয়াতে সৰুকৈ আমাৰ পূজা কৰা ঘৰ হয়, ইয়াত আমি চবে প্ৰে কৰোঁ। এইটো এটা ফ্লাউজ হয়, এইটো মই হাতেৰে বনাইছোঁ। এনেকুৱা বহুত ফ্লাউজ আছে, মই বনাই থৈছোঁ হাতেৰে। ইয়াত একো মই ব্যৱহাৰ কৰা নাই বেলেগ, অকল হেণ্ডমেড হয়। চ' কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট কৰি। এটা বটল এটাত ষ্টাৰ আৰু এনেকৈ কিছুমান কইনছ লগাইটো বনাইছিলে মোৰ ভণ্টিয়ে। কেনেকুৱা লাগিছে ক'বচোন এইটো। ইয়াত আমি সৰুকৈ প্ৰে কৰোঁ ভগৱানক। এইটো ৱাটছ আছে আৰু এখন ফটো আছে পণ্ডিত দীনদয়াল উপাধ্যায়জী। একচুৱেলি মোৰ পাপা অলপ ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত। চ' তেওঁ ফাৰ্ষ্ট যেতিয়া গুৱাহাটীত সৰ্বানন্দ সোণোৱাল যেতিয়া ফাৰ্ষ্ট গুৱাহাটীত আহিছিল, তেওঁ ফাৰ্ষ্ট মিটিঙত পাপাই এখন আনা। চ' এইখন পাপাৰ মেমৰিজ হয়। চ' ফাৰ্ষ্ট ৰুমটো এনেকৈ এণ্ড হয় আৰু। চ' এইটো ছেকেণ্ড ৰুম, এইটো আমাৰ ছেকেণ্ড ৰুম, এইটো আমাৰ হল ৰুম হয়। ইয়াত এখন বেড আছে, ডাবল বেড চাইজৰ। এটা টিভি আছে। ক'ব গ'লেতো ই টুটা ফুটা, কাৰণ ই অলপ বেয়া হৈ আছে, কালাৰৰ প্ৰব্লেম হৈ আছে। আমি এনেই নাচাওঁৱেই, এনেই পৰি থাকে। এইটো এটা কভাৰ্ছ হয়, ইয়াতে আমাৰ কাপোৰ কানিবিলাক ভৰাই থৈছোঁ আৰু। এইখন আমাৰ চেয়াৰ হয়, এইখন চুইট চেয়াৰ হয়, কাৰণ এইখনত মোৰ বেবী অকণমানি বাচ্চা এটা আছে, 13 মাহ হৈছে তাৰ। সি বহে, এনেইতো নবহে সি, বাট খেলিবলৈ এখন লৈ এনেই ঘূৰা ঘূৰি কৰি ফুৰে আৰু। এখন বেড আছে, এখন ভণ্টিয়ে ইয়াত বহে আৰু মন গ'লে ইয়াত শুইও থাকে তাই। বাছ এইটোতো খালী হৈ আছে ৰুম, বাট এখন বেড আছে আৰু এনেকৈ টুটা ফুটা টিভি, এটা কভাৰ্ছ বেড আৰু তাৰ পঢ়া টেবুলখন। বাকী এইটোৱে আৰু। ছেকেণ্ড ৰুমটো ইয়াতে এণ্ড হয়। কেতিয়াবা যেতিয়া আমাৰ ঘৰত খুব বেছি আলহী আহে ন, তেতিয়া চবেই ইয়াতে তলতে আমি ঢালাই দিওঁ, কাৰণ বেডত নুজুৰেগৈ। চ' ইয়াত চবেই ঢালাই দিওঁ। এতিয়া মোৰ থাৰ্ড ৰুম। চ' থাৰ্ড ৰুমতো এখন বেড আছে। এইটো আমাৰ বেডৰুম হয়। কাপোৰ কানি থকা দুডাল আৰু ইয়াতো দুটা বাকচ আছে। এইটো এনেই পোৱালিটোৰ বস্তু কিছুমান আছে। বাছ এনেকৈ আৰু কাপোৰ থোৱা আলনা, আৰু এইটো পোৱালিৰ বাক্স হয়, ইয়াত পোৱালিটোৰ কাপোৰ কানিবিলাক এনেই থৈ দিয়া আছে। খিৰিকীখনৰ মোৰ এইটো ৰুমৰ আটাইতকৈ খুবি কি জানেনে, খিৰিকীখন মেলিলে পুৱাৰ যিটো সূৰ্যৰ পোহৰ ন, সেইটো চিধাই গাত পৰে আৰু মনটো চুই যায়, একদম ভাল লাগি যায়, ফ্ৰেছ লাগে। আৰু এইফালে আপুনি চালে দেখিব প্লেণ্টবোৰ দেখিব আৰু আকাশখন দেখিব, ভাল লাগে মোৰ এইটো ৰুম। আগত এজোপা নেমু হয়, আগত এই নেমুজোপাত এটা চৰাই বাহ আছিল। ৰাতিপুৱা মানে সিহঁতি মোৰ যেতিয়া লেট হয় উঠাত, তাহাঁতি খুব চিঞৰ বাখৰ কৰি মোক উঠাই, মানে উঠিয়ে ডাইৰেক্ট তাহাঁতক চাওঁ আৰু মৰ্ণিংটো তাহাঁতৰ পৰাই ষ্টাৰ্ট হৈছিল। চ' সেইটো কাৰণে মোৰ এইটো ৰুম আটাইতকৈ বেছি ভাল লাগে। চ' ফ'ৰ্থ ৰুমটো এনেকৈ এণ্ড হয় আৰু এখন আইনাৰ আছে। এইখন আইনাখন
ইয়াতে মেকআপৰ কিছুমান সামান আছে এইটোৰকেইটা খুলি নেদেখাওঁ কাৰণ কয় নহয় ছোৱালী মানুহৰ বস্তুবিলাক চাব নাপায় বুলি চ' নালাগে দিয়ক মোৰ মেকআপ বচাব এইটো হ'ল ফাইনেল এণ্ড লাষ্ট ৰুম ফিফ্থ ৰুম এইফালে দুটা পাৰ্ট আছে হাফ এণ্ড হাফ এইটো কিটচেন হয় ইয়াত মোৰ অকণমানি কিটচেন আৰু চ' এইটো মোৰ গেছ ষ্ট'ভটো কাঁহী বাতি আৰু ইয়াত বক্স চক্সবিলাক আছে এখন দুটা ফুটা ফেন আছে ফেনখনৰ অৱস্থাটো তিনি বেয়া এনেই ইয়াত থৈ দিয়া আছে আৰু কাৰণ প্ৰত্যেককেইটা ৰুমতেতো ফেন আছেই চ' এইখন কেতিয়াবা এনেই চলাওঁ আৰু এইখন আমাৰ পোৱালিটোৰ ছটাৱালা বাইক হয় কেতিয়াবা এইখন এনেই চলাই ঘূৰি ফুৰে এইফালে আমি তলতে বহি আমাৰ ঘৰত এনেই ডাইনিং ছেট নাই আমি তলতে বহি ভাত চাত খাওঁ এইটো বাথৰুম হয় ইয়াত নাম্বাৰ 1ও কৰোঁ 2 কৰোঁ 3ও কৰোঁ মানে চব হয় আৰু ইয়াততে এইফালে এখন খিৰিকী আছে এইফালে আমাৰ পাছফালে এটা পুখুৰী এটা আছে ইয়াত মাছ তেনে নাই জীয়াই থোৱা কিন্তু এনেই কেতিয়াবা মন গ'লে আৰু বৰশী চৰশী বাই মাছ দুটা এটা পায় এয়া আমাৰ ককা হয় তেওঁ মাছ ধৰি আছে জানো পাই নেপায় কিন্তু কৰিছে আৰু নিজৰ কৰ্তব্যটো চ' গাইজ এয়াই আছিল মোৰ অকণমানি চুইট হোমটো ক'ব গ'লে মোৰ এনেই বিগ হোম নাই কিন্তু তথাপিও অকণমানি যদিও নিজৰ হয় মাই অ'ন হোম আশা কৰোঁ ইয়াতকৈও ভালকৈ আপোনালোকৰ আগত মোৰ ভিডিঅ'টো প্ৰেজেণ্ট কৰিব বিচাৰিছিলোঁ কিন্তু নোৱাৰিলোঁ যদিও যেনেকৈ আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ অলপমান মৰম দিব যাতে মোৰ নেক্সট ভিডিঅ'বিলাক মই আৰু ভালকৈ কৰোঁ কাৰণ এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিল চ' ফাৰ্ষ্ট ভিডিঅ'টো নাজানো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগে কি দিব লাগে কি দেখাব লাগে যি আছিলে আৰু চিম্প্লিচিটিভাৱে নিজৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখালোঁ যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব পাৰিলে চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ মৰম আৰু অলপমান লাইক কমেণ্টেৰে ভাবোঁ মোৰ চেনেলটো ছাকচেছফুলি হ'ব চ' গাইজ বাই যাবৰ টাইম হৈ গ'ল কাৰণ মোৰ ভিডিঅ'টোত আজি মই আপোনালোকক মোৰ সৰু ঘৰটোৰ অংশবিলাক দেখালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব নেক্সট আপোনালোকে মোৰ পৰা কেনেদৰে ভিডিঅ' আশা কৰে লাইক কমেণ্ট কৰি ক'বচোন আজিলৈ বাই ধন্যবাদ